Hey dosto, welcome back to my YouTube channel Assam Blog. আজি আমি গৈ আছো স্বৰ্গদেউ চাওলুং চুকাফাৰ সমন্বয় ক্ষেত্ৰলৈ। বলক চুকাফা
আমাৰ ওচৰতে এখন সত্ৰ আছে পূৰ্ণিমাটি সত্ৰ এয়া পূৰ্ণিমাটি সত্ৰৰ থান এয়া সোঁফালে চাওক আপোনালোকে পূৰ্ণিমাটি সত্ৰৰ থান আমি পূৰ্ণিমাটি সত্ৰ সোমাইছোহি এয়া পূৰ্ণিমাটি সত্ৰৰ থান এয়া বাওঁফালে পূৰ্ণিমাটি সত্ৰৰ নামঘৰ থানৰ গেট আৰু এইখন আমাৰ পুৰণি শ্ৰী শ্ৰী ময়ামা পূৰ্ণিমাটি সত্ৰৰ মূল গেট ভাগ এয়া চাওক আৰু এয়া বাওঁফালে পূৰ্ণিমাটি সত্ৰৰ এয়া চাওক মূল তোৰণ আৰু এয়া সত্ৰ এয়া আমি আহি পাইছোহি আমাৰ তিনিআলি মেইন হাইৱেটো পাইছোহি বলক আমি আজি গৈ আছো স্বৰ্গদেউ চাওলুং চুকাফাৰ সমন্বয় ক্ষেত্ৰলৈ আমি মেইন হাইৱে পাইছোহি এয়া চাওক ইয়াৰ পৰা আমি সোঁ চাইডে যাব লাগিব ৰাইট চাইডে এয়া আমাৰ হাইৱে বলক আমি গৈ আছো আজি চাওলুং চুকাফাৰ সমন্বয় ক্ষেত্ৰলৈ আমি এইখিনিৰ পৰা অলপমান দেখিছো গেটখন ইমান স্পষ্টকে দেখা নাই কিন্তু আমি দেখিছো এয়া আমি আহি পাইছোহি আৰু স্বৰ্গদেউ চাওলুং চুকাফাৰ সমন্বয় ক্ষেত্ৰ এয়া চাওক আপোনালোকে বেলিটো বিফালে থকাৰ কাৰণে স্পষ্টকে দেখিব পৰা নাই এয়া আমি গেট পাইছোহি আৰু বলক আজি আমি গৈ থাকো চাওলুং চুকাফাৰ সমন্বয় ক্ষেত্ৰলৈ এইখন চাওক স্বৰ্গদেউ চাওলুং চুকাফাৰ সমন্বয় ক্ষেত্ৰৰ গেটখন বেলিটো বেক সাইডে থকাৰ কাৰণে এফালৰ পৰা ফটোটো ভাল উঠা নাই এয়া আমি গাড়ী মানে পাৰ্কিঙত থৈ যোৱাটো ভাল ইয়াত পাৰ্কিং কৰিব পৰা জেগা আছে যিহেতু আমি সেইটো কাৰণে গাড়ীখন পাৰ্কিং কৰি লৈছো টিকেট কৰি ভিতৰলৈ সোমাই আহিছো আৰু সেই টিকটটোৱে আপোনালোকে মিউজিয়ামত দিলে মিউজিয়ামত সোমাব দিব এয়া চাওক আমি ভিতৰলৈ সোমাই আহিছো আৰু ইয়াত বহুত ধুনীয়াকৈ সজাই তুলিছে এয়া চাওক বেক সাইডৰ পৰা গেটখন ইয়াত বহুত চাবলগীয়া বস্তু আছে বহুত ধুনীয়াকৈ সাজি তুলিছে
আপোনালোকে চব কিমান ধুনীয়াকৈ ৰাস্তাটো সজাই তুলিছে এয়া ৰাস্তাৰ সাইডে সাইডে সৰু সৰু গছৰ পুলি সাইডতে এটা পুখুৰী আছে তাৰ ওপৰত এখন দলং ধুনীয়াকৈ বনাই দিয়া হৈছে এইখন চক আপোনালোকে কি ধুনীয়াকৈ এখন দলং বনাই থোৱা আছে ইয়াত এইখন চক গছৰ সাইডে দিয়ে বাটটো আছে সৰু সৰু গছৰ পুলি আছে ইয়াত 12 বছৰৰ তলৰ মানে লোৱা ছোৱালীক যাবলৈ দিয়া নহয় এইখন চক গেট এয়া চাউলুং চুকাফাৰ যিভাগ মূৰ্তি তাতে আছে ইয়াতে চাউলুং চুকাফাৰ মূৰ্তি ভাগ আছে এয়া গৈ আছো আমি এয়া বাট পথটো চক কিমান ধুনীয়াকৈ সজাই তুলিছে গছ পুলি সাইডত কিমান ধুনীয়া লাগিছে এয়া আৰু ফুল চক কিমান ধুনীয়াকৈ সজাই তুলিছে এই বেলিটো পিছফালে থকাৰ কাৰণে মানে ভিডিঅ'টো স্পষ্টকৈ উঠা নাই এয়া চব কিমান ধুনীয়াকৈ সজাই তুলিছে তেওঁলোকে এয়া আমি মিউজিয়ামৰ ফালে গৈ আছো মিউজিয়ামৰ ফালে যাওঁতে এয়া সোঁফালে এটা পুখুৰী আছে এয়া আমি গৈ আছো মিউজিয়ামৰ ফালে মিউজিয়ামত সোমাই আমি যিহেতু বহুত বস্তু তাত ভৰোৱা মানে সংৰক্ষণ কৰা আছে সেইখিনি আমি চাম আমি গৈ আছো মিউজিয়ামৰ ফালে এই বিল্ডিংটো মিউজিয়াম ইয়াতে আপোনালোকে স্বৰ্গদেউ চাউলুং চুকাফাৰ যিখিনি বস্তু আগৰ যিখিনি মানে যুদ্ধত ব্যৱহাৰ হয় কাপোৰ কানিপা আদি কৰি মানে সকলোখিনি ইয়াত আপোনালোকে দেখিবলৈ পাব প্ৰায়খিনি বস্তুৱে আপোনালোকে ইয়াত দেখা পাব আপোনালোক এবাৰ আহক নিজে চাওক তেতিয়াহে গম পাব যেন কিমান বস্তু আছে আৰু এইফালৰ পৰা মূৰ্তিভাগ চক আমি মূৰ্তিভাগলৈ যাম লাহে লাহে কিন্তু আমি এটা মিউজিয়ামলৈ যাম মানে মিউজিয়ামত বহুত বস্তু আছে আমি সেইখিনি ফাৰ্ষ্টতে চাই ল'ম তাৰপিছতে আমি মূৰ্তিভাগলৈ যাম বলক আমি এতিয়া মিউজিয়ামলৈ যাওঁ মিউজিয়ামলৈ আমি গৈ আছো মিউজিয়ামত যিহেতু মোবাইল ফোন উলিয়াব নিদিয়ে মানে ইয়াতে কুপন দিব তাতে ৰাখি থৈ যাব লাগিব তাত মানে নিজে চাবহে পাৰিব তাত ফটো বা ভিডিঅ' কৰি ল'ব নোৱাৰে আমি মিউজিয়াম চালো বহুত ধুনীয়া ধুনীয়া বস্তু আছে আপোনালোকে যুদ্ধৰ ক্ষেত্ৰৰে হওক কাপোৰ কানিয়ে হওক জনগোষ্ঠীয়ে হওক সকলোখিনি তাত সংৰক্ষণ কৰি ৰখা হৈছে সকলোখিনি বস্তু মানে আপোনালোকে স্বৰ্গদেউ চাউলুং চুকাফাৰ দেশত মানে যিমানখিনি বস্তু আছে গোটেইখিনিয়ে আছে তাত আপোনালোকে চাবগৈ পাৰিব আপোনালোকে মানে যদি আহে নহয় এবাৰ মিউজিয়ামত সোমাই যাব কিয়নো মিউজিয়ামত বহুত ধুনীয়া বস্তু আছে এতিয়া আমি গৈ আছো মূৰ্তিভাগ চাবলৈ মানে স্বৰ্গদেউ চাউলুং চুকাফাৰ মূৰ্তিভাগ চাবলৈ এয়া চক আপোনালোকে খটখটি আছে তাত আমি গৈ আছো আমি মূৰ্তিভাগ চোৱাৰ আগতে আমি এবাৰ তলৰ ফালে চক এয়া তলৰ ফালে চক কিমান ধুনীয়া এটা পৰিৱেশ আৰু কিমান এটা ধুনীয়া দৃশ্য আপোনালোকে তললৈ চাবলৈ কিমান ধুনীয়া লাগে মিউজিয়ামৰ সৈতে গোটেইখন মানে বহুত ধুনীয়া লাগে বলক এতিয়া আমি মূৰ্তিভাগ চাই লওঁগৈ এইজনেই সেইজন স্বৰ্গদেউ চাউলুং চুকাফা এইজন চক কিমান ধুনীয়াকৈ ইয়াত বহি মানে মূৰ্তিভাগ বনোৱা আছে বহি থকা হিচাপত বহুত ধুনীয়া লাগিছে ইয়াৰ ভিতৰলৈ যাবলৈ দিয়া নহ'লে আপোনালোকক ওচৰৰ পৰা ভালদৰে দেখুৱালোহেঁতেন ইয়াত প্ৰৱেশ নিষেধ বুলি লিখি থোৱা আছে আৰু ইয়াৰ পৰা মূল গেটৰ ফালে চক কিমান ধুনীয়া লাগিছে দলঙৰ পৰা আদি কৰি ডাঙৰ ঘৰতে গোটেইখন বহুত ধুনীয়া লাগিছে এয়া ইমান ধুনীয়াকৈ ফুলবিলাক সাজি শাৰী শাৰীকৈ সজাই থৈছে এয়া পুখুৰীবিলাকো ইমান পৰিষ্কাৰ কৰি ৰখা হৈছে বহুত ধুনীয়া লাগিছে আপোনালোক যেতিয়া যোৰহাটলৈ আহিব এবাৰ নিশ্চয় ইয়াত সোমাই চাই যাব
এবাৰ মিছাতে কোৱা কিয় নহ'বলি তোমাৰ লোৱা নামৰ প্ৰেমৰ বাট কিয় দিয়া বাৰে বাৰে কোমলগা চেষ্টা কৰি যোৱা মৃদু বতাহলা অজানিতে বুকুত পিয়পিলা আমি এতিয়া ইয়াৰ পৰা যাওঁ তললৈ মানে মূৰ্তিভাগৰ পৰা তললৈ যাওঁ আমি দলং আদিকে সেইবিলাক চাওঁগে যিহেতু আমাৰ আজি অহা অলপ পলমেই হ'ল সন্ধিয়া হ'বই হ'ল বেলি ডুবিলেই আমি এতিয়া যাওঁ ইয়াত যিহেতু চেণ্ডেল জোতা খুলি থৈ যাবলৈ কোৱা হৈছিলে আমি সেয়া খুলি গৈছিলোঁ আৰু ইয়াত পিন্ধি আমি দলঙৰ ফালে আহি আছোঁ ব'লক আপোনালোক এই ভিডিঅ'ৰ জৰিয়তে দলঙৰ পৰা আদি কৰি সকলোখিনি চাই লওক এবাৰ মিছাতে কোৱা কিয় নহ'বলি তোমাৰ লোৱা নামৰ প্ৰেমৰ বাট কিয় দিয়া বাৰে বাৰে কোমলগা চেষ্টা কৰি যোৱা মৃদু বতাহলা অজানিতে বুকুত পিয়পিলা এবাৰ মিছাতে কোৱা কিয় নহ'বলি তোমাৰ লোৱা নামৰ প্ৰেমৰ বাট কিয় দিয়া বাৰে বাৰে কোমলগা চেষ্টা কৰি যোৱা মৃদু বতাহলা অজানিতে বুকুত পিয়পিলা আমি এয়া আহি পালোহি দলং এয়া চক আপোনালোকে ইয়াৰ পৰা ভালদৰে দেখা পোৱা নাই গছপুলি আছে যিহেতু ইয়াত 12 বছৰৰ তলৰ ল'ৰা ছোৱালীক যাবলৈ দিয়া নহয় এইখন চক এইখন বাঁহৰ এখন দলং ইয়াত সকলোৱে ফটো বা এনেকুৱা ভিডিঅ' সকলোৱে বনায় এয়া চক কিমান ধুনীয়াকৈ সজাই তুলিছে এই দলংখন সকলো বাঁহেৰে বনোৱা আছে ইয়াত বেলেগ বস্তু ব্যৱহাৰ কৰা নাই এয়া এটা পুখুৰী সেই পুখুৰীৰ মাজেদি ওপৰেদি মানে এখন দলং তৈয়াৰ কৰা হৈছে বহুত ধুনীয়াকৈ ইয়াত তৈয়াৰ কৰা হৈছে এই দলংখন আপোনালোকে চাওক আৰু যোৰহাট যদি কেনেবাকৈ আহিবলগীয়া হয় নিশ্চয় সোমাব আপোনালোক অৱশেষত আমি আহি পালোহি জুইশাল ইয়াৰ এখন ৰেষ্টুৰেণ্ট আছে তাৰ নাম আছে জুইশাল আমাৰ যিহেতু ভোক লাগিছে সেই হেতুকে আমি জুইশাললৈ গৈ আছোঁ ৰেষ্টুৰেণ্ট জুইশাল এবাৰ মিছাতে কোৱা কিয় নহ'বলি তোমাৰ লোৱা নামৰ প্ৰেমৰ বাট কিয় দিয়া বাৰে বাৰে কোমলগা চেষ্টা কৰি যোৱা মৃদু বতাহলা অজানিতে বুকুত পিয়পিলা এয়া জুইশাল ৰেষ্টুৰেণ্ট আপোনালোকে চাওক কিমান ধুনীয়াকৈ সজাই তুলিছে এয়া চাওক ইয়াক কুচন ইয়াত মানে সোফাৰ দিয়া হৈছে ইয়াত অলপমান বহিয়ে লওঁ না ইয়াত বহিব নোৱাৰি তাত একেবাৰে টেবুলতে বহোঁগে যিহেতু ভোক লাগিছে হেতুকে মানে একেবাৰে টেবুলত বহাই ভাল সোনকালে খাই যাওঁ আৰু আমি সকলো বহিছোঁ আজি জুইশালত ভাতৰ বাহিৰে আৰু বেলেগ একোৱে নাই সেইহেতু আমি মানে ভাত নাখাওঁ
এয়া চক লাইটিং কিমান ধুনীয়াকৈ কৰিছে। বেলেগ ক'ৰবাতে কিবা এটা খাই ঘৰলৈ যামগৈ আৰু যিহেতু সন্ধিয়া হৈছে ফাষ্টফুডটো খুলিবই। আমি ফাষ্টফুডতে কিবা এটা খাই আমি যাম আৰু ঘৰলৈ। এয়া আমি গাড়ীৰ ওচৰলৈ গৈ আছোঁ। বাই বাই, আমি এতিয়া ঘৰলৈ যাম। এয়া আমি গাড়ীৰ ওচৰলৈ গৈ আছোঁ যিহেতু সন্ধিয়া হ'ল, যাব হ'ল আৰু ঘৰলৈ। আৰু বিশেষকৈ আমাৰ ভোক লাগিছে মানে, সেই হেতুকে আমি কিবা এটা খাই আৰু ঘৰলৈ যাওঁ। এয়া সন্ধিয়া হ'ল, আমি গৈ আছোঁ ফাষ্টফুড। আমি ফাষ্টফুড আহি পাইছোঁহি। আমি এতিয়া কিবা এটা খাই লওঁ ফাষ্টফুডত, তাৰ পৰা ঘৰলৈ যাম আৰু অলপ আমি এতিয়া কিবা এটা খাই লওঁ। ইয়াতে আমি ভিডিঅ'টো সামৰিব লাগিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইয়াতে আমি সামৰিছোঁ। ধন্যবাদ।